Hi guys, আজি হৈছে সৰ্থেবাৰী সভা তৃতীয় দিন আৰু তৃতীয় দিনৰ দিনা আজি এটা সন্ধিয়া 5:30 বাজিছে আৰু আমি সভাত যাব ওলাইছোঁ। পুকুক কালি নিয়া নহ'ল হোমৰ দিনা, আজি পুকুক লৈ যাম আৰু ইণ্টাৰেষ্টিং কথা, পুকুৱে আজি ঘৰত পিন্ধা জেকেটটো পিন্ধি সভা চাব। মানে কি এখেতে পেকিং কৰা এটা টপলা ঘৰত এৰি থৈ আহিল আৰু এখেতৰ অফিচত ডিউটিৰ কাৰণে নলবাৰীতে থাকিব লগা হ'ল। জেকেটটো ৰৈ থাকিল তাতে, গোটেই পেকিং নধৰিল কাৰণে এটা বেগ ৰৈ গৈছিল, তাতে পুকুৰ জেকেটটো আছিল। এতিয়া ঘৰত পিন্ধা জেকেট যদি বেয়া নহয় তথাপিও আৰু সভাত যদি পাওঁ চাম, তাৰ কাৰণে এটা জেকেট ল'ম। আৰু বহুত কাপোৰ আছে কিন্তু জেকেটটো লৈ নহা নহ'ল, তাৰ দুটা জেকেট তাতে থাকি গ'ল। আৰু মই আজি এটা কম্বিনেশ্যনত লৈছোঁ। আজি পুকুৰ যোৱাৰ কাৰণে মই চাদৰ মেখেলা নিপিন্ধিলোঁ। এইটো মই এটা ব্লু কালাৰ ফ্ৰক লৈছোঁ, এইটো মই নিজে চিলোৱা আছিল। আৰু এইটো মুকুৰ জেকেট, এইটো মুকুৰ ফাৰ্ষ্ট ক্ৰাইৰ পৰা কিনা জেকেট আৰু মুকুৰ নিপিন্ধে, সেইকাৰণে ময়ে পিন্ধোঁ আজিকালি, এইটো মোৰ তাতে হয়। আৰু এইডাল এনে চেইন পিন্ধিছোঁ আৰু এইযোৰ কম্বিনেশ্যনত মিলাই মই অনলাইনত এটা ইয়াৰিংছ কিনিছোঁ। এইখিনি একদম এই ডিপ ব্লু, লাইট ব্লু আৰু হোৱাইটৰ কম্বিনেশ্যনত এযোৰ ইয়াৰিং। আৰু এইখিনি আজি মই ষ্টাইল চিম্পুলকৈ ওলাইছোঁ আজি। আৰু মোৰ এইখিনি এনেকৈ তললৈকে। আৰু আপোনালোকক ভিডিঅ'টো যিমান পাৰোঁ সিমান দেখাব চেষ্টা কৰিম। আছোঁ ৰ'বা, আমি সভা আহি পালোঁ। এইফালে সংঘৰ ওচৰৰ ৰাস্তাটোতে আহি আছোঁ। ফুলৰ দোকান, মানুহ অলপ কম আজিকালি, হোম গেছিতো সেইকাৰণে মানুহবিলাক চব ৰেষ্ট লৈছে আৰু ইমান অহা নাই দূৰৰ মানুহখিনি। এইফালে ফুলৰ দোকান মন্দিৰৰ ওচৰত। কি যাম? গাড়ী পুকুৰ গাড়ী দেখা পাই দৌৰি আছে। আপোনাৰ বন্ধুই কাৰ্যালয়ত বিচাৰি আছে। পুকুৰে দৌৰি আছে। প্ৰথম দিনা আহিছে না সভাত, বেলেগ গান পাইছে কিবা। কি ক'ত যাবা? এই জানি পেলাই নাযাবা, এই বাহিৰত দি আহা। যান বাহিৰত দি আহা, বাহিৰত দি আহা। ব'লা মই ছাবস্ক্ৰাইবাৰ লাগ পালোঁ আৰু বান্ধৱী। আহক ইফালে আহক। পুকু আহা। আৰু সভা চাই আছে। ক'ত ঘৰ কৈ থাকিবা? আমি ইয়াৰে হয়, সৰ্থেবাৰীৰে। আমি কাতি শিঙতে লগ হৈছিলোঁ না, আজিকালি লাগে নাপালো। আৰু এখেতক দেখা পুকু আহা। আপুনি ক'ত থাকে কৈ দিয়ক, ঘৰ ক'ত, নামটো কওক একবাৰ। সকলোৱে চিনি নাপায় না। মোৰ নাম ৰাতুল ভূঞা, মই ইয়াতে ঘৰ মোৰ। আজি ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ সভা চাই আছে। অলপ এনজয় কৰা দে, ঠিকে আছে, লাগ পাম। আমি আহিছোঁ টিকিলা হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আৰু লোকেশ্যনটো কি আছিল? লোকেশ্যনটো মন্দিৰৰ পৰা এইফালে চিধাই 1 নম্বৰ, 2 নম্বৰ, 3, 4 নম্বৰ নেকি, এইখন 5 নম্বৰ দোকান। আপোনালোকে ইয়াতে আহিবা, আৰু সৰ্থেবাৰীৰ লোকেল দোকান। তাৰমানে ইয়াতে লোকেল দোকানবিলাকৰ কোৱালিটিটো মেইনটেইন কৰে ভালকৈ। চব আছে, ফাষ্টফুড। আহা লৈ আহা, ফাষ্টফুড, তাৰপিছত চাহ ভাত চবেই পাই। ইফালে দেখে দেচোন একবাৰ। এইফালে ফাষ্টফুড ৰেডি হৈ আছে, কেচিয়াৰ বহি আছে ভাইটি। আৰু মানুহ কেনে খবৰ? মানুহ কেনে, বিক্ৰী কেনে কৈ দে। সভাৰ বিক্ৰী বৰ বেয়া নহয়, কালি আজি অলপ মানুহ কম। মানুহ কালি বহুত হৈছে, কিন্তু কালি বহুত হৈছে মানুহ, কালি হৈছে ভাল হৈছে বিক্ৰী। আজি মানুহ কম সভাত, আজি কালি ৰেষ্ট লৈছে। আজি বহুত ৰেষ্ট ল'লা আৰু বতৰটো আজি বেয়া, বতৰটো ভাল নহয়। এতিয়া আপোনালোকক মানে ক'লোঁ আৰু সভাত আহি কিনে টিকলা হোটেল এণ্ড ৰেষ্টুৰেণ্টত একবাৰ আহক আৰু সকলোৱে চাওক কেনে হৈছে খানা, আৰু কমেণ্ট কৰি জানাব ভাল পায় না বেয়া পায়। আৰু ভিডিঅ' চাই আহা বুলি ক'লেও কথা নাই। আমাৰ ঘৰৰ ওচৰৰে ল'ৰা চুপাৰে আমাৰ। আৰু ইফালে তিনিআলি নেকি, এইটো তিনিআলি এটা চাগেদি। হা, তিনিআলি মন্দিৰৰ পৰা সোমাই আহিলে এইটো তিনিআলি এটা আছে। আৰু এইফালে কি আছে, পাণ, হা, জয় মা মানসা আচাৰ ভাণ্ডাৰ, তাৰে আগে দি আছে। আপোনালোকে আহিলে বিচাৰি পাবই। চিকেন ললিপপ আহি গেল। হীৰাক লাগ পালোঁ সভাত, হীৰাক লাগ নাপালে সভা নহয়ে না। কালি লাগ নাপালোঁ
ৰিয়ান দেখা ললিপপ ৰিয়ানে বাৰ্থডে খালাক মোৰ এইটো ৰিয়ান দেখা দে আলে হাতত গমে নাপাওঁ মোৰ বোলে বাৰ্থডে গমে নাপাওঁ ইৰাই কি হ'ব ইৰাই মোৰ বাৰ্থডে গম পোৱা নাই আজি মোবাইল চাই নাই পুকুক চাই পালে বেলেগৰ লগাব যাইছে সেইকাৰণে খাব কৈছো ৰিয়ানে মোৰ বাৰ্থডে খালাক আৰু একো নেদলাক সঁচা বুলি ভাবি ৰিয়ানে মোৰ বাৰ্থডে খালাক এতিয়া সভাত খলো এতিয়া একো নেদলাক দেখছি না কি দেউতাক কবা চলা দিবা লাগব এটা দেউতাক কবা চলা দিবা এটা মোক সভাত কেনে লাগছি ৰাইটো খাই বঢ়িয়া হৈছে না বিৰাট টেষ্টি আপোনালোকে আহিব ইয়াতে খাবা ললিপপটো বহুত টেষ্টি হৈছে আৰু খাম এনেকে সুধবা দে সুধছো সেইকাৰণে ইফালে খাই আছে পৰঠা দেখা দিছো অলপ ভিতৰৰ পৰিৱেশটো আপোনালোকে আহি সদায় লোকেল দোকানতে খাব লাগে তেতিয়া কোৱালিটিটো ঠিকে থাকে বাহিৰা দোকানত কি হয়তো হিচাপ নাই পুৰণাই না নতুনে ইয়াতে আহিবা পাৰব সেইকাৰণে খাবা আহিলে হ'ল টেষ্ট কৰি চালে হ'ল কেনে লাগছে এইবাৰ হাঁহৰ মাংস আৰু ৰুটি পৰঠা টেষ্ট কৰি আছো হাঁহৰ মাংস কেনে হৈছে একবাৰ চাওঁ বঢ়িয়া হৈছে আৰু চবগিলা জুইত বনাইছে কেনেকুৱা হৈছে টেষ্টিটো বেছি হৈছে এনে জুইত বনাইছে না হাঁহৰ মাংস আৰু ৰুটি খাব পাৰিব এনেকে চবে ভাল হৈছে আৰু ৰুটি একদম গৰমে আছে এইবাৰ পৰঠা লৈছো কেনে টেষ্ট কৰিব লাগে এটা মই ইয়াতে অলপ লৈছো আৰু এইখিনি ঘুগনি লৈছো তাৰে পৰা ঠিকে আছে নৰ্মেল হৈছে ঘুগনিখিনি আৰু এটা ললিপপ লৈছো খাবা টেষ্টি হয় কাৰণে কি বানি আছে ইফালে ললিপপ বানি আছে এটা প্লেটত কিমান থাকে হা ললিপপৰ এটা পিছত মানে এটা প্লেটত 4 পিচ থাকে 150 টকা লয় ধুনীয়া হৈছে খাবা কাৰিকৰটো ক'ৰ পৰা হৈছে হা বৰপেটাত ধুনীয়া হৈছে একদম এটা 30 আৰু এইটোত কিমান এইটোত এটা পিছত এইবিলাক কি গৰম কৰি দিয়া যাব নে কি ঠাণ্ডা হৈ আছে না এইটো না আধা আধা ৰেডি কৰি থৈছে ইয়াতে আৰু কি দিয়া হ'ব ইয়াতে ধুনীয়া হৈছে একদম আৰু আপোনালোকে আহিব একবাৰ টেষ্ট কৰি চাব আৰু খাবা বুলি ইফালে সেই বনি আছে এইটো কি বুলি কয় স্মকি স্মকি চিকেন জুই আহি গৈছে পুৰা চিকেনটো দি দিলা কেইটা জুইখিনিৰ ওপৰত স্মকি চিকেন হৈ গ'ল আৰু ইয়াতে এটা বাটাৰ দিব এইফালে দেখে আছে স্মকি চিকেনটো এইফালে বাটাৰ দি দিলা বাটাৰৰ স্মেল এটা আহি যাব এতিয়া স্মকটো বাটাৰৰ পৰা আহি যাব তাৰমানে এইফালে এতিয়া ঢাকন দি দিব আৰু জুই লাগি গ'ল এতিয়া স্মকৰ সেইটো ফ্লেভাৰটো আহি যাব এতিয়া তাৰ পৰা কেৰাহীটো দাঙি দিয়ক এতিয়া কেমেৰাৰ ফালে দেখা কৰি ইফালে চাওক ধুনীয়া হৈ গ'ল আৰু বহুত ধুনীয়া স্মেল এটা আহিছে বাটাৰ বাটাৰ আৰু এইটো পিচটোত স্প্ৰিং অনিয়ন দিছে মানে পিঁয়াজৰ ঠাৰিটো ধনিয়া দিছে কেমেৰা ফালে দেখে দিয়ক দাঙি হ'ল ৱেষ্টাৰ সেই চচ টেষ্টিৰ কাৰণে আৰু বহুত ধুনীয়া স্মেল এটা আহি গৈছে আপোনালোকে খাব আৰু কাৰিকৰটো বহুত ভাল
আৰু আমাৰ অসমীয়া দোকান এতিয়া অলপ চালাড এটা যাব আপোনালোকৰ চালাড ইফালে সাজে আছে প্লেট এখন লৈ আহিব ডাঙৰ প্লেট এটা লৈ আহিব এইবিলাক এনেকে চব ডেকৰেশ্যন কৰি থৈ দিছে য'ত যি লাগে এইটো কি চল্ট নেকি এইটো ব্লেক সল্ট অঁ ব্লেক চল্ট এইটো চাট মছলা চাট মছলা দিলা প্লেটত ধুনীয়াকৈ ডেকৰেশ্যন কৰি দেখাই আছে কেনেকৈ দিয়ে 100 টকা হ'ব ন এইখিনিত এখনি 100 টকা অঁ 100 টকা হ'ব এইখিনিত আৰু বহুত ধুনীয়া এটা প্ৰেজেণ্টেশ্যনটো চাওক দেখিয়ে খাওঁ লাগি যায় এইফালে দি দিলা ফইল পেপাৰে দি ধৰি এতিয়া ধুনীয়াকৈ ধৰি কিনে খাব পাৰিব চাওক একদম লোভনীয় হৈছে একদম দেখাত এইখিনি কি সেইটো চচ এইটো ৱেষ্টাৰ্ণ ন অঁ ৱেষ্টাৰ্ণ লাগে অলপ এখন দি দিম এইটো আপোনালোকে ল'ব পাৰে আৰু হ'ব অলপ গাৰ্নিচিং কৰি দিম তেনে গাৰ্নিচিঙৰ কাৰণে আৰু পিঁয়াজত ঠাৰি লৈছে বাহ ধুনীয়া একদম টেষ্ট বিলাহী দি আছে এইবাৰ বাকলিটো গুচাই প্ৰেজেণ্টেশ্যনটো যিমান ভাল হয় ইমান দেখিও ভাল লাগে খাইও ভাল লাগে এইটো এটা ফুল হ'ব হা ৰ'জ হ'ব এইটো এটা অঁ এইটো এটা ৰ'জ হ'ব বিলাহীটো ইয়াতে দি দিলা ৰ'জ টাইপত কণী আমলেটত কিমান লয় কণী আমলেট ডবল কণী আমলেট 40 অঁ সিংগল 20 অঁ ইফালে গাজৰটো ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিলা কাৰিকৰৰ হাতত যাদু আছে কিন্তু কাটা টেকনিক কিমান বছৰ হ'ল কাৰিকৰ কৰা হা 16 বছৰ মই হোটেল লাইনত কাম কৰা হয় নেকি ক'ত শিকিছিলা মই ডিব্ৰুগড় অঁ ডিব্ৰুগড়ত শিকিছিল ইফালে ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিছে পূৰা কি ধুনীয়া হৈছে বা হাতত লৈ দেখাই দিয়কচোন গাজৰটো একবাৰ কি ধুনীয়াকৈ গাজৰটো কাটি দিলা ডিজাইন কৰি ইয়াতে মাজতো দি দিব পাৰে আপোনালোকে এই কৰক মই এইটো লাগে নেকি আপোনাক কাৰিকৰৰ সময় নেই মানুহ ৰখি আছে তথাপিও দেখাবৰ কাৰণে মই এটা বনাব দিলোঁ যে আপোনালোকে আহি আৰু দোকান বেচিব নালাগে সভাত আহি ডাইৰেক্ট ইয়াতে টিকলা হোটেলত আহিলে হ'ল টিকলা হোটেল এণ্ড ৰেষ্টুৰেণ্ট সৰ্থেবাৰীৰে আৰু মই ফোন নাম্বাৰটো দি দিম দোকানীৰ মই এতিয়া ভিৰ ভাৰ চলি আছে গধূলি সময় বহুত ভিৰ চলি আছে কাৰিকৰত দৌৰা দৌৰি লাগি গৈছে মানুহ ৱেইট কৰি আছে একদম দোকানত এনে আৰু এইটো পাছত আপোনাক যেতিয়া ফ্ৰী টাইম হ'ব তেতিয়া ধুনীয়াকৈ আপোনাক ডেকৰেশ্যন হ'ব তথাপি হৈছে ধুনীয়া হৈছে এইটো গাজৰ কেপচিকাম বিলাহী ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিছে এইখিনি চালাড ৱেষ্টাৰ্ণ চচ আৰু এইফালে চিকেন ললিপপ আহিছে এতিয়া ললিপপ গৰম ইয়াতে ৰেডি হ'ব আৰু হাফ হৈ আহিছে ফ্ৰাইটো হৈ আহিছে এতিয়া বাকী ডেকৰেশ্যনখিনি আছে দেখাই দিয়া ইফালে ললিপপটো এফালে পৰা লৈ আছে ধুনীয়াকৈ আমাৰ আজি কেমেৰা হীৰাই কৰি আছে কি ধুনীয়াকৈ দেখিয়ে লোভ লগা হৈছে মানুহখিনি দেখা দে দোকানত অলপ পুকু ক'ত মানুহ পুৰা ভিৰ লাগি আছে দোকানত মুকু মুকু যা বোলা হৈছে হৈ গেল কৰা বঢ়িয়া হৈছে ইফালে মানুহৰ ভিৰ দেখা দিছোঁ কিমান ভিৰ লাগছে সন্ধিয়া সময় এইফালে টিকলা কৃতিকা হোটেল এণ্ড ৰেষ্টুৰেণ্ট লেখাই আছে ইফালে মানুহ অলপমান এই পোহৰটো কম হৈছে কেনে কমকৈ দেখা পাই আছে মোৰ বান্ধৱী লগ পালোঁ ছোৱালী স্কুলৰ নামটো কৈ দে পিংকি তামুলী মানে চৌধুৰী আছিলো আৰু তামোল দিছ নেকি আগতে চৌধুৰী আছিলে ন ক'ত থাক গুৱাহাটী হাতীগাঁও
কি কৰে তোমাৰ মিষ্টাৰে মিষ্টাৰে বিজনেছ হয় নেকি তাতে আৰু সৰ্থেবাৰী সভাত আহিলে এতে ভাল চব লগ মানুহ মানে পুৰণা লগবিলাকক দেখা পায় তোমাৰ ল'ৰা ক'ত সেইটো ইমান ডাঙৰ হৈছে হা বাবু লাজ ইমান ডাঙৰ হৈছে পিংকিৰ ল'ৰা ইফালে তোমাৰ হাজবেণ্ড নেকি অঁ আমি এতিয়া সভাৰ পৰা ঘৰত যাবা লৈ ইফালে মানুহ আজি কম বহুত ফুটপাথৰ দোকান এইবিলাক এইবিলাকৰ কি দাম হা 4টা 100 টকা চব যি লয় 4টা 100 টকা এইবিলাক ধুনীয়া ধুনীয়া পেন আছে গেঞ্জি কাপোৰত এই মন্দিৰৰ ওচৰত দোকানবিলাক কিমানকৈ লাল চাহ 5 টকা লাল চাহ পাইছে ৰাস্তাইদি মোৰ বাৰ্থডে এখেতে কিন্তু নলবাৰীত আছিল কালিৰ পৰা আমাক কালি ৰাতিপুৱা থৈ গুচি গ'ল কালি নাছিল আমি একলে থাকিলোঁ কালি তাৰপিছত আজি বাৰ্থডে বুলি মোকো ৰাতিপুৱা কৈছে এখেতে ব্যস্ততাৰ কাৰণে পাৰিয়ে যায় না মই ক'ব মানা কৰিছিলোঁ গম পাই না চাম পাছত এখেতে গম পাইছি মোক কৈ দিছে তাৰপিছত আমি সভাত গ'লোঁ সভাত যোৱাটো ভিডিঅ' মই আপোনালোকক দিলোঁৱে সভাৰ পৰা আহি গাড়ীৰ হৰ্ণ দিছে আৰু এইফালে ফোন কৰি আছে ৰ'বা ফোন কৰি থাকোঁতে কৈছে কি মই ক'লোঁ কোনোবা আহিছিল ৰ'বচোন দে ফোনটো কাটবা নালাগে দৰ্জাখন খোলা চাওঁ যে এখেতে আহিছে কেক লৈ মোৰ বাৰ্থডে মই কেক চেক কাটাটো বিচৰা নাছিলোঁ তথাপিও আনছি মোকো আৰু বাবুৰ কাৰণে মোকো তুমি সিফালে যা কেকটো দেখাই দিয়ক একবাৰ কেক লৈছে এতিয়া আমি কেকটো অলপ কাটো আৰু আমাৰ কেক কাটিং চলি আছে মোকো আৰু বাবুকে কাটবা দিছোঁ আৰু সৰু বাচ্চাবিলাকে কেক কাটিয়ে ভাল পায় kata dulu lagi kata dia lagi kata dia lagi kata deh dia tak kata ini sih dia lagi kata dia lagi কি খা ঠাণ্ডা লাগি গৈছে babu salah kata day to you happy birthday to you happy birthday dear mom salah happy birthday to you babu God bless you. nah May God love you. Happy birthday, Mama. kita ke batik belum mama থেংক ইউ To you. tulus tuh pakai bakso ekdom একদম সৰুকৈ চেলিব্ৰেশ্যন কৰিছোঁ আৰু সভাত এই হীৰাক লাগ পালোঁ হীৰাক এনে অলপ চিম্পুলকৈ হীৰা যি খাইছে আৰু বেলেগৰ খোৱা নহ'ল মানে কাকো লাগে নাপলো সভাত আৰু চবেই ব্যস্ত হৈ থাকে না আৰু একো দিনতো এখেতে নাই যিহেতু মোৰো আৰু মন চন ভাল লাগে নাই আৰু একো কৰাই নহ'ল আৰু এতিয়া আৰু একেলগে 40 বছৰ হ'লে বাৰ্থডেটো বা 50 বছৰ হ'লে পাতিম আৰু অলপ ডাঙৰকৈ আৰু babu ha kek kamu ha 50 বছৰৰ বাৰ্থডেটো পাতিম দিয়ক নেকি এইফালে আহক 50 বছৰৰ বাৰ্থডেটো অলপ ডাঙৰকৈ চেলিব্ৰেশ্যন কৰিম ক'ৰবাত লজ চজত আৰু যদি ভালকৈ বাচি থাকোঁ তেতিয়া আপোনালোকক সকলোকে নিমন্ত্ৰণ দিম বেছি বছৰ নাই 15 বছৰমান আছে তাৰ হাল্লা লাগি গৈছে aduh dia sama ini nak apa wah tak dah আজি মোৰ বাৰ্থডেটো যিসকলে উইচ কৰিছে তেওঁলোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে মানে ধন্যবাদ দিছোঁ চবকে মেছেজ দিছোঁ যদিও কাৰোবাক দিব ৰৈ যাব পাৰে babu আৰু সকলোকে মেছেজ দিয়াটো অলপ অসুবিধা এনেকৈ তথাপিও মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বহুত ধন্যবাদ যে আপোনালোকে এইখিনি বা বহুতে ফোন কৰি আছে Take this out. ফোন কৰিও বহুতে শুভেচ্ছা দিছে তাৰ কাৰণে বহুত babu ধন্যবাদ আৰু বাবুক চাওক আপোনালোকে কে কৰে হৈ গৈছে মানুহটো masa kan masih masa চাওকচোন এইটো কে কৰে হৈ গৈছে masa lagi sikit তাৰপিছত hotel itu loh hotel sama আৰু sudah balik sama sedih ভিডিঅ'টো সকলোৱে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু ঘৰতে শেষ কৰি দিলোঁ ভিডিঅ'টো kamu মৰম-চেনেহ দি থাকিব আৰু এনেদৰে সদায় যাতে ভিডিঅ' দি থাকিব পাৰোঁ ধুনীয়াকৈ গেল মানে একো টেনশ্যন নাই আৰু যদি বাৰ্থডে চেলিব্ৰেশ্যন কৰা নাই Mama, 25 February. আজি বাৰ্থডে আৰু মোৰ বাৰ্থডে সভাতে পৰে কাৰণে চেলিব্ৰেশ্যন কৰাই নহয় কোনো নাই সভাত এনেকৈ যায় কেতিয়াবা হোমৰ দিনা পৰে কেতিয়াবা পিছদিনা পৰে গতিকে এইখিনিয়ে আজি ব্লগটো এইখিনিতে শেষ কৰিলোঁ আজিলৈ এৰিলোঁ মোকো বাই বাই